मैं तेतिया लिस्टखन दिलु নহয় तामुलपुरत कमप्लीट हो गल चिरांगत कमप्लीट हो गल बाक्सात कमप्लीट हो गल ओदालगुरी 3टा समष्टि बाकी আছে कोकराझारत 4टा तार माने 30 हो गल 31 32 हो गल एतियाলৈকে মই जिमान केटा समष्टित গৈছো মানুহে বৰখুনতো বিজেপি মিটিংত বহি আছে ৰডতো বহি আছে গটিকে বিজেপি ৰিজাল্ট এবাৰ বহুত ভাল হৈ যাব পাৰে এতিয়া নকম মই গুটে কমপ্লিট কৰি লম 20 তাৰিখে কম মই পৰীক্ষাখন যাবাৰ আগতে ডিসেম্বৰ হৈছে কিন্তু দুমাহ আগত ইলেকশন যেহেতু ডিসেম্বৰ হৈ যোৱাৰ লগে লগে জানুৱাৰীত অসম বিধানসভাৰ ইলেকশন আৰম্ভ হ'ব যোৱাবাৰ আমাৰ ইলেকশন আগতে হৈছিল কোভিডৰ কাৰণেহে আমি পিছুৱাইছিলো এতিয়া যেহেতু কোভিড নাই হেকাৰণে ইউপিপিএল আৰু বিপিএফ দুইটা দলৰ লগত আলোচনা কৰি এটো কৰা হৈছে এটো প্ৰমোদ বড়োৰ সন্মতি লোৱা হৈছিল আৰু বিপিএফৰ সন্মতি লৈ দুমা আমি আগুৱাইছো আমি নিজাকৈ কৰা নাই তেওঁলোকৰ লগত আলোচনা কৰি আমি কৰিছো এটো অলপমান ভুল বুজাবুজি আছে ক্যান্সাৰৰ মাসুলটো ৰাইজে দিব নালাগে এটো আয়ুষ্মান ভাৰত কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ডত চৰকাৰে পইচাটো দিব যেনেকৈ আমি তাত লিখিছে যে জেনাৰেল বেডত ইমান টকা বাঢ়িলে জেনাৰেল বেডৰ পইচাটো ৰাইজে দিব নালাগে কাৰ্ডৰ পৰাহে দিব কাৰ্ডৰ পৰা দিলে পইচাটো আমি দিল্লীৰ পৰা পাম হেকাৰণে এই কথাটো কালি মই গুৱাহাটীত আজিও কেবিনেট আছে তাৰ পিছত কম 10000 টকা এডভান্স খোজাটো ভুল হৈছে হেতু আজি মই উদ্ৰ কৰিব দিছো কিন্তু বাকি যি চাৰ্জ আছে ৰেট আছে এইটোটো পইচাটো আমি দিল্লীৰ পৰা পাম গটিকে আমি ৰেটটো যদি অলপ বেছি কৰি দিল্লীৰ পৰা টকাটো আনি আকৌ ক্যান্সাৰ পেশেন্টৰ কাৰণে খৰচ কৰিব পাৰো কি বেয়া আছে এটো বুজি নোপোৱাৰ কাৰণে এটো প্ৰতিক্ৰিয়া হৈছে মই আজি মিটিং ৰাখিছো বস্তুটো ঠিক কৰি দিম ভিসিডিসি উঠাই দিয়া নহয় ইলেকশন হ'ব লাগে তেতিয়ালে কি হ'ব जी जातिर मानु जत आसे तेलुकरे ভিসিডিসি হ'ব নিজৰ ঘৰৰ লৰা ছোৱালী হ'ব ঘৰৰ মা বাবা হ'ব অসমত যেনেকৈ পঞ্চায়ত আছে মানুহে অন্যায় কৰিব নোৱাৰে ইয়াতে ভিসিডিসি টো নমিনেটেড হয় সেই কাৰণে জুনে যি ইচ্ছা তাকে কৰে ৰাইজৰ প্ৰতি একাউন্টেবল নহয় সেই কাৰণে 125তম সংশোধনী আমি ইতিমধ্যে ব্যৱস্থা নিছো যে ভিসিডিসি টো ইলেক্টেড হ'ব লাগে পৰা মই কৈছো আমাৰো কম্প্ৰমাইজ কৰিবটো দৰকাৰ নাই এটো ডিপেন বড়োৰ লগত মই একমত আমিতো আজি বিজেপি চৰকাৰ থাকা কিমান দিন হৈ গ'ল আজিতো 10 বছৰ হ'ল আমি কতটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক কম্প্ৰমাইজ কৰা নাই উল্টাই অসমত 600 গাঁৱত নতুনকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক মাইক্ৰো ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনোৱা প্ৰস্তাৱহে আমাৰ তাত আছে ইলেকশ্যনৰ আগতে আমি কৰিব গৈ আছো গটিকে উঠুৱাটো নহয় 600 নতুনকৈ মাইক্ৰো ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনোৱাৰহে কাম আমি হাতত লৈছো গটিকে এইটো কথা কোনোবাই ইলেকশ্যন আছে কাৰণে বেছিকৈ উলিয়াই আছে মই এটাই কথা কৈছো যে অসম চৰকাৰে কোনো ট্ৰাইবেল বেল্ট ব্লক ভাঙি দিয়াৰ কথা এনেইটো ভাবাও নাই সপোনতো ভাবা নাই গটিকে এই কথাটোলৈ বিতৰ্ক হ'ব নালাগে আৰু जी कथा आमी करा नाई সেই কথালৈ বিতৰ্ক হ'ব নালাগে আমাৰ মানুহবিলাকে কৈ আছে 7টাত জিকিম বুলি কিন্তু মই টেষ্ট কৰা নাই মই 20 আগষ্টৰ পিছত কম ডিমা হাছত যে 3000 বিঘা মাটিটো পতঞ্জলি দিয়া বুলি কৈ আছে মই ডিমা হাছত পতঞ্জলিয়ে কোনো মাটি লোৱা নাই পতঞ্জলিয়ে মাটি বিটিচিতে লৈছে ডিমা হাছত কোনো লোৱা নাই ভুলতে বিটিআৰ টো ডিমা হাছা বুলি ওলাইছে বিটিআৰত হাগ্ৰামা মহিলাৰী দিনতে 3000 বিঘা মাটি পতঞ্জলিক দিয়া হৈছিল ডিমা হাছাত 1 বিঘা মাটি দিয়া নাই জনজাতীয় অঞ্চলটো ৰাজ্যগুলোক বৰ্জন কৰিছে তেওঁৰ ভুল বুজাবুজি হৈছে আৰু তেওঁ বাৰে বাৰে কৈ আছে মই ভাবো যে যেতিয়া বুজি পাব নিজে নিজে এটো সমাধান হৈ যাব আৰু সকলোৱে জানে এখন গভৰ্ণমেণ্ট ট্ৰাইবেলৰ কাৰণে কাম কৰি আছে দিনে ৰাতি যদি বিজেপিক এন্টি ট্ৰাইবেল বুলি কইলে আৰু কোনো চৰকাৰে নাথাকিব প্ৰ ট্ৰাইবেল স্যার আপনি ভিসিডিসি বৰালি মাছ বুলি কৈছে একদম বৰালি মাছ হয় বৰ্তমানত বিচাৰৰ বহুত ভিসিডিসি মই কলো না কোনো বিজেপি বিলাকো হ'ব নালাগে চেয়াৰম্যান এইটোত এবিলাকত সোমাবই নালাগে
মই বিজেপিৰ মানুহবিলাককো কৈছোঁ, নলবাৰীত যদি চবেই অৰুণোদয় পাব পাৰে, জালুকবাৰীত যদি চবেই অৰুণোদয় পাব পাৰে, চবেই প্ৰধানমন্ত্ৰীৰ ঘৰ পাব পাৰে, BTCত কিয় নোৱাৰে? সেইকাৰণে মই বিজেপিৰ মানুহকো কৈছোঁ যে ইলেক্টেড VCDC হ'ব লাগে, লিষ্টত নাম দি VCDC হ'ব নালাগে। আৰু এইটো BTC ৰাইজে বিচাৰিছে, এইটো মোৰ কথা নহয়। আৰু বিজেপি হ'লেও ভুলটো ভুল, এইটো বিজেপি হ'লে 7 খুন মাফ, এইটো মোৰ ছিষ্টেমত নাই। বিজেপিয়ে বেয়া কাম কৰিলেও বেয়া, মই বেয়া কাম কৰিলেও বেয়া, আমি কোনো ভগৱান নহয়। হিমন্ত বিশ্ব শৰ্মাই বেয়া কাম কৰিলেও বেয়া, বিজেপিয়ে বেয়া কাম কৰিলেও বেয়া। Thank you. Thank you.